আজি আমাৰ ২৬ নৱেম্বৰত গোৱাত আমাৰ কিক বক্সিং চেম্পিয়নশ্বিপ হৈছিলে। ইয়াৰ আমাৰ বাক্সা জিলাৰ বালাবাৰী গাঁৱৰ ৰাজেন নাৰ্জাৰীৰ পুত্ৰ দানচৰাং নাৰ্জাৰীয়ে গোৱাত কিক বক্সিং খেলিবলৈ গৈছিল। গতিকে যথেষ্ট ভাল ল'ৰা আছিল, সুদক্ষ খেলুৱৈ আছিল। তেখেতে নিজৰ জীৱনত বহুত গ'ল্ড মেডেলিষ্ট পাইছে। সিদিনা গোৱাত যি কিক বক্সিং চেম্পিয়ন হৈছিল তাতেও গ'ল্ড মেডেল পাইছিল। কিন্তু গ'ল্ড মেডেলিষ্ট পোৱাৰ পিছত বা খেলা শেষ হৈ ঘৰত উভতি অহাৰ সময়ত হঠাতে ট্ৰেইনত অসুস্থ হয় ১ ডিচেম্বৰত তেখেতে আকস্মিকভাৱে স্বৰ্গবাসী হৈছে। এতিয়া কথাটো হ'ল তেখেতে খেলাৰ পিছত আহি থকা অৱস্থাত আমি গম পোৱা মতে শৰীৰ ভালেই আছিল, কিন্তু ট্ৰেইনত কেনেকুৱা হ'ল আকস্মিকভাৱে অসুস্থ হোৱা আমি গম পাইছোঁ। গতিকে তেখেতৰ হঠাৎ স্বৰ্গবাসী হোৱাত আমি তামোলপুৰ বা আমাৰ এই অঞ্চলৰ ৰাইজে দুখ পাইছোঁ যথেষ্টখিনি। তেখেতে যিখিনি প্ৰতিভা আছিল খেলাৰ, এইটো হয়তো আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম। ইয়াৰ কাৰণে মই তামোলপুৰ সমষ্টিৰ বিধায়ক হিচাপে তেখেতৰ পৰিয়াললৈ মই দুখ বেদনা জনাইছোঁ। তেখেতৰ আৰু গাঁওবাসীলৈ মই মোৰ দুখ বেদনা জনাইছোঁ। লগতে আমাৰ যিখিনি আজি ডেড বডি আহি আছে, গতিকে তেখেতৰ ফেমিলিৰ এজন মাত্ৰ সন্তান আছিল, তেখেতে ল'ৰা আছিল। গতিকে ফেমিলি যথেষ্টখিনি গৰীব। গতিকে মই চৰকাৰৰ তৰফৰ পৰা তেখেতৰ ফেমিলিক আৰ্থিক সাহাৰ্য দিয়াৰ কাৰণে মই দাবী জনাম। আমাৰ বিটিআৰৰ চৰকাৰ আমাৰ আছে, হয়তো চোৱা চিতা কৰি আছে বিটিআৰ চৰকাৰে। আগন্তুক দিনতো পৰ্যায়ক্ৰমে চোৱা চিতা কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আমাৰ অসমৰ খেলুৱৈ মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়া, তেখেতকো মই অৱগত কৰাৰ কাৰণে চেষ্টা কৰিম। সময় আৰু সুযোগ লৈ মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটো কথা জনাৰ কাৰণে মই চেষ্টা কৰিম। গতিকে আজি মৰ্মান্ত হৈছোঁ, যিখিনি দানচৰাং নাৰ্জাৰী গ'ল্ড মেডেলিষ্ট আছিল, তেনেকুৱা খেলুৱৈ আমি পাবলৈ নাপায়। গতিকে আগন্তুক দিনত যেনেকুৱা পাৰোঁ তেনেকুৱা সহায় কৰি যোৱাৰ কাৰণে মই ৰাইজক আৰু গাঁওবাসীক বা ঘৰৰ মানুহক মই প্ৰতিশ্ৰুতি দিছোঁ।